1990ৰ পৰা আমি সেইখিনিক জোনাকী যুগ বুলি কয়, যিখিনি সময়ত পাশ্চাত্যৰ সেই ৰোমান্টিক ভাৱধাৰাৰ লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, আমাৰ হেমচন্দ্ৰ গোস্বামী, জোনাকীৰ বাহিৰত যদিও তেওঁ জোনাকীৰ সময়ৰে পদ্মনাথ গোহাঁই বৰুৱা, এইসকলে ৰত্নকান্ত বৰকাকতি, এইসকলে তেওঁ অকণমান পিছৰ এইসকলে সাহিত্য ৰচনা কৰা যুগটোক আমি জোনাকী যুগ বুলি কওঁ। মই পৰিসংখ্যা কেইটামান আপোনালোকক ক'ম। পৰিসংখ্যাটো কি জানেনে? জোনাকী কিমান চলিছিলে, কিমান মানুহৰ মাজত চলিছিলে, মানে জোনাকী কিমান প্ৰিণ্ট হৈছিলে, সেইটো এটা খুব ইম্পৰ্টেণ্ট তথ্য। কাৰণ তাৰ জৰিয়তে আমি ভাৱধাৰা বিয়পি যোৱা বুলি আমি কৈ থাকোঁ, সাহিত্যৰ বুৰঞ্জীসমূহত পাওঁ। লক্ষ্মীনাথ বেজবৰুৱাৰ কিতাপ আজিকালি নিচিনাটো জ্যোতি বনলতা এইবিলাক নাছিলে, কোনে পাব্লিছ কৰিছিলে? বেণুধৰ ৰাজখোৱাৰ কিতাপ কোনে পাব্লিছ কৰিছিলে? পদ্মনাথ গোহাঁই বৰুৱাৰ কোনে প্ৰকাশ কৰিছিলে? সেইবিলাক কিন্তু খুব গুৰুত্বপূৰ্ণ তথ্য। আৰু তাত দেখিম যে সেইখিনি সময়ৰ যিখিনি কমাৰ্চিয়েল বা আমাৰ ব্যৱসায়িক প্ৰকাশক আছিল, তেওঁলোকে কোনেও তেওঁলোকৰ কিতাপ ছপোৱা নাই। বৰং তেওঁলোকে ছপাই আছে কীৰ্তন ঘোষা, নামঘোষা, পুৰণি যিখিনি পুথি, সেইখিনি পুথি তেওঁলোকে ছপাই আছে, আৰু এইবিলাক চব নিজে ছপাই আছে। বেণুধৰ ৰাজখোৱাই নিজে ছপাইছে, বেজবৰুৱাৰ দুই এখন কলিকতাৰ কোনোবা বন্ধুৰ নামত প্ৰকাশ হৈছে। আৰু আমাৰ দুখৰ কথা, সাহিত্যৰ ইতিহাস আমি বিৰাট কৈ থাকোঁ নহয়, গৌৰৱেৰে সাহিত্যৰ উঠি কিতাপৰ প্ৰথম এডিশ্যনবিলাক কোনেও দেখা নাই, এখন দুখনক বাদ দি পেলাই। আমাৰ কিছুমান ক্ষেত্ৰত অৱস্থা নাই, সেইটো মানে ইয়াত নহয়, আমি বিশ্ববিদ্যালয়তে কৈ থাকোঁ। আমি এই গৱেষক অধ্যাপকটো ঢেৰ থিচিছ, আমি এতিয়া ছাৰো গাইড, ময়ো গাইড, ঢেৰ বছৰে বছৰে মাহে মাহে গৱেষক ওলায়, আমিও গৱেষক, কিন্তু আমাৰ কিমান আধৰুৱা চাব যে আমাৰ এই প্ৰথম এডিশ্যনটোৱে নাই, মই দেখাই নাই। অথচ 100 বছৰে হৈছে কিতাপ ওলাবলৈ, বা 110 বছৰ হৈছে। তো বঙালী কিয় উন্নত বুলি কৈ থাকোঁ? কাৰণ তেওঁলোকৰ 150 বছৰ আগৰ কিতাপো আছে। অন্ততঃ আপুনি 4-5 ঠাইত কলিকতাত গ'লে পাব, ডিজিটেল মাধ্যমত পাব। এতিয়া সেই প্ৰথম এডিশ্যনটো কিয় দৰকাৰ যে কিমান ছপা হৈছিল, কিমান ছপা হ'লে গম পাম যে কিমান মানুহৰ মাজত চাৰ্কুলেট হৈছিল, কিমান মানুহে পঢ়িছিল, আৰু পঢ়ি পেলাই তাৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল। বহুত কম। আৰু এটা এনেই মই কৈছোঁ যে সেই পদুম কুঁৱৰী বুলি তেওঁৰ যিখন উপন্যাস, সেইখন 1905 চনত প্ৰকাশ হৈছে কিতাপৰ আকাৰত, আৰু সেই চিৰিয়েলি উপন্যাস আকাৰত আপোনাৰ জোনাকীত প্ৰকাশ হৈছে 1889 চনৰ পৰা। কিন্তু 1889 চনত প্ৰকাশ হোৱা উপন্যাসখন 1905 চনলৈকে কিতাপ আকাৰে প্ৰকাশ হ'বলৈ বাকী আছে। আপোনালোকে কল্পনা কৰিব পাৰেনে যে অনুৰাধা বাইদেৱে বা আমাৰ ৰীতা চৌধুৰী বাইদেৱে কিবা এখন উপন্যাস গৰিয়সী বা সাঁথুৰিত এতিয়া লিখি আছে, আৰু 15 বছৰ পাছতহে তেওঁৰ কিতাপ আকাৰে ওলাব? নহ'ব, ওলোৱাৰ লগে লগে 10টা পাব্লিচাৰে তেওঁলোকক হেঁচা মাৰি ধৰিব। তাৰমানে এইটো বুজে ডিমাণ্ড আছে, নহয়নে? আৰু বিপৰীতে সেইখিনি সময়ত বুজে যে ডিমাণ্ড নাই। অৰ্থাৎ পাশ্চাত্যৰ যিটো প্ৰকৰণ আছিলে উপন্যাস, সেইটো আমাৰ সাধাৰণ, যদি আমি ফাললৈ যাওঁ, মানে শিক্ষিত, পাশ্চাত্য শিক্ষাৰে শিক্ষিত লোকৰ কথা কোৱা নাই, সেইটো পাৰ্চেণ্টেজ বহুত কম। যিখিনি আমি সাধাৰণ মানুহ সাহিত্যৰ লগত সম্পৰ্কিত, কিন্তু তেওঁলোকক যদি কম দেখিম যে তেওঁলোকে সেইটো সিমান একচেপ্ট কৰা নাই। পদুম কুঁৱৰী এইটো এটা সংখ্যাটো খুব বেছি, বোধকৰো 300 ইমানমান ওলাইছিল। তাৰপিছত লাহৰী আমাৰ গোহাঁই বৰুৱাদেৱে কৈছে, বিক্ৰীৰ কথাটোও কৈছে। আনকি তেওঁ লিখিলে, মানে কলিকতাৰ এই যে মেছত এদিন ভাত খাই থাকোঁতে ওলাল যে আমাৰ সাহিত্যত কি নাই, ওলাল যে আমাৰ উপন্যাস নাই। যে তুমি লিখা, আৰু তাতে এজন পাব্লিচাৰ, তুমি লিখিলে মই প্ৰকাশ কৰিম। হ'ব তেতিয়াহ'লে। এনেকুৱাকৈ প্ৰকাশ কৰিছে, এটা ফাৰ্মা লিখি আছে, প্ৰিণ্ট কৰি আছে, তেওঁ আত্মজীৱনী লিখিছে, আৰু সেইখন কিতাপ আকাৰে ওলাইছে। ওলোৱাৰ লগে লগে থপিয়াকৈ নিয়া বুলি ক'লে। কিন্তু সেইখিনি সেই পাশ্চাত্য শিক্ষাৰে শিক্ষিত যিখিনি মানুহ, সেইখিনি উপন্যাস পঢ়ো বুলি নিয়াতকৈ যে আমাৰ মানুহে লিখিছে, আমাৰ ভাষাত সাহিত্য নাই, আৰু কলকাতাত থাকিলে আমাৰ গোসাইগাঁওমান পাৰ হ'লেই আমাৰ জাতীয়তাবাদটো অলপ অকণমান সেইটো ইণ্ডেক্সটো অকণমান হাই হৈ যায়, সেইটো এতিয়াও হাই হৈ যায়। সেইকাৰণে ইয়াত ঠিকে থকা ল'ৰা কিছুমান দিল্লীত গ'লে দেখোঁ যে সিহঁতৰ হেৰিটো অলপ বেলেগ হৈ যায়। গতিকে ইয়াতে থাকিলে যিটো দেখি থাকি অলপ বাহিৰত গ'লে বেলেগকৈ দেখা পায়। ভাৰতৰ বাহিৰৰ ভিতৰতে কৈছোঁ, কিন্তু আপুনি উপস্থিত আছে, কিন্তু জাতীয়তাবাদৰ কথাটো কৈছোঁ। গতিকে সেই জাতীয়তাবাদী চেণ্টিমেণ্টেহে নিছে, ৰিডাৰ হিচাপত নিয়া নাই। কিন্তু লাহৰীত আকৌ এটা এডিশ্যন ওলাইছে, তেওঁ 300 কপি 200 কপি এনেকুৱাকৈ ওলাইছে। কিন্তু আপোনালোকে আচৰিত পাব, মই তথ্য উলিয়াইছোঁ, মানে সেইটো ব্ৰিটিছে এটা ব্যৱস্থা কৰিছিলে, আমাৰ বিশেষকৈ নীল বিদ্ৰোহ যে হৈছিল, তাৰ ভিতৰত আমাৰ কৃষক বিদ্ৰোহ সেই নেচাৰৰে বিদ্ৰোহ। তেওঁলোকে কি কৰিছিল, এই ৰেজিষ্টাৰ কৰিব লাগে। ৰেজিষ্টাৰ কৰাটো ব্ৰিটিছে, কিন্তু সংখ্যাটো বাৰু
এটা হ'ল যে আমি সংখ্যা পালোঁ, কিন্তু সেইটোৰ বুদ্ধিটো আছিল যে কোনোবাই চৰকাৰ বিৰোধী কথা প্ৰচাৰ কৰিছে নেকি, সেইটো আচল উদ্দেশ্য আছিল ৰেজিষ্টাৰ কৰাটো, যে যদি ৰেজিষ্টাৰ কোনোবাই এনেকুৱা কৰে মানে ব্ৰিটিছ বিৰোধী কথা বা কৃষকসকলৰ ফৰে বা প্ৰভোগ কৰা কথা কিন্তু প্ৰচাৰ কৰিব নোৱাৰিব। সেই ৰেজিষ্টাৰ কৰাৰ নিয়মটো তেওঁলোকে কৰিছিল, আৰু সেই ফলস্বৰূপেই আমি দেখিম যে ইয়াতো আমাৰ হৈছিল। তাত দেখিল আমাৰ শিৱনাথ ভট্টাচাৰ্য এজেঞ্চি, আপোনালোকে নিশ্চয় নাম শুনিছে, ডিব্ৰুগড়ৰ এজেঞ্চি কোম্পানী বুলি আছিল, বৰকটকী কোম্পানী এতিয়াও আছে, পুথিতীৰ্থ প্ৰকাশন আমাৰ যোৰহাটৰ ঢলৰ সত্ৰ আছিল, পাছত গোলাঘাটলৈ, এতিয়াও তেওঁলোকৰ 100 বছৰ হ'ল। 1922 চনত আৰম্ভ কৰিছিল তীৰ্থনাথ গোস্বামীয়ে, এতিয়া ক্ষীৰোদ চন্দ্ৰ গোস্বামী আছে, তেখেতৰ নাতি ক্ষীৰোদ কুমাৰ গোস্বামী। ভীম চৰিত্ৰ এই গোটেই পাব্লিচাৰবিলাকে মিলি কিমান ছপা কৰিছিল, মানে ৰেজিষ্টাৰ কৰা হিচাপ, অফিচিয়েল হিচাপ কিমান আপোনালোকে আইডিয়া কৰিব পাৰেনে? জোনাকীত মই দেখিছোঁ নগেন শইকীয়া ছাৰে এখন লিষ্ট দিছে, এই 5ৰ বেছি নহয়। তো জোনাকীখন আজিও এতিয়া মই আলোচনীতে কাম কৰিছিলোঁ, গমেই পাওঁ যে বহুত কম আমাৰ চাৰ্কুলেশ্যন, আজিও কম 100 বছৰ পিছত। জোনাকী স্বাভাৱিকতে কম, 500টো হৈছে যদি বহুত হৈছে। যদি ধৰি ল'লোঁ অতি বেছি 500 হৈছে, 500 মানুহৰ মাজত জোনাকী চলিছে, কিন্তু ভীম চৰিত কিমান মানুহৰ মাজত চলিছে আপোনালোকে কল্পনা কৰিব পাৰেনে? অকল ৰেজিষ্টাৰ কৰা সংখ্যাটোৱেই 10,000ৰ বেছি ৰেজিষ্টাৰ কৰা, আৰু চব পাব্লিচাৰটো ৰেজিষ্টাৰ কৰা নাছিল। যিখিনি ধৰক অলপ ব্যৱসায়ী বা প্ৰতিষ্ঠিত ব্যৱসায়ী তেওঁলোকেহে ৰেজিষ্টাৰ কৰিছিল চৰকাৰে ধৰিব বুলি। 10,000ৰ বেছি পাঠ কিতাপ আকাৰত, পাৰফৰ্মেঞ্চটো চলি আছে আমাৰ গাঁৱে ভূঞে, কিন্তু কিতাপ আকাৰত পঢ়িছে 10,000তকৈ বেছি মানুহে। বিপৰীতে আমি সাহিত্যৰ ইতিহাসত যাক আমি পাওঁ, সেই সাহিত্য পঢ়িছে 300 মানুহে, আৰু সেইখিনি হৈছে পাশ্চাত্য শিক্ষাৰে শিক্ষিত মানুহ। গতিকে সাহিত্যৰ ইতিহাসটো আমাৰ এইকাৰণেই আংশিক বুলি আমি ক'ব লাগিব, যে আমি গুৰুত্ব দিছোঁ সেই 300 মানুহে পঢ়া সাহিত্যখিনিকে, প্ৰকৰণখিনিকে, তেওঁলোকৰ ৰুচি, তেওঁলোকে কি পঢ়িলে, তেওঁলোকে কি ভাবিছে, সেইটোকহে কিন্তু আমি গুৰুত্ব দিছোঁ সাহিত্যৰ ইতিহাসবিলাকত। আমি এইখিনিক কিন্তু গুৰুত্ব দিয়া নাই। অসম সাহিত্য সভাৰ বিশেষ নামধেনুৰ ডক্টৰ দুলাল হাজৰিকা গ্ৰন্থখন আমাৰ আগবঢ়াব আজিৰ উন্মোচক ডক্টৰ শৰ্মাদেৱ। আপোনালোকে আশীৰ্বাদ কৰিব যাতে অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদনা কৰিব পাৰে ডক্টৰ দুলাল হাজৰিকাই। আমাৰ গ্ৰন্থ উন্মোচনৰ অধ্যাপক ডক্টৰ প্ৰসন্ন কুমাৰ নাথদেৱে, আৰু তেখেতৰ গ্ৰন্থখন যিখন গ্ৰন্থ উন্মোচন কৰিব, এই গ্ৰন্থৰ লেখকগৰাকী হ'ল আমাৰ দুৰ্গাকান্ত শৰ্মাদেৱ, আৰু দুৰ্গাকান্ত শৰ্মাদেৱক আমি আহ্বান জনাইছোঁ। দৰং জিলাক সামৰি আৰু দৰঙৰ বাহিৰতো বিস্তাৰিত হোৱা এক সাহিত্য, কলা, বৌদ্ধিক ক্ষেত্ৰৰ এটি অন্য সংস্কৃতিৰ গৱেষক মাননীয় তৰুণ আজাদ ডেকাদেৱ মোৰ সন্মুখত থকা গুণী জ্ঞানী মই দেখিছোঁ। অকল দৰং ওদালগুৰিয়ে নহয়, বিভিন্ন ঠাইৰ পৰাও বিভিন্ন গুণসম্পন্ন ব্যক্তিসকল আপোনালোকে ইয়াত উপস্থিত হৈছে। আপোনালোক আটাইলৈকে মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। এখন গ্ৰন্থ আনুষ্ঠানিকভাৱে ইয়াতে উন্মোচন কৰা হ'ব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তেওঁৰ শেষ প্ৰয়াণৰ সময়ত যেতিয়া তেওঁক সুধিছিল যে আপোনাক আমি কেনেকৈ পাম, আপোনাক আমাৰ মাজত আমি কি ধৰণে পাম, তেতিয়া তেওঁ বৰ ধুনীয়াকৈ, মই পদটো ক'ব খোজা, তেওঁ বৰ ধুনীয়াকৈ কৈছিল যে মই যি ধৰণে কীৰ্তন ঘোষা বা দশমৰ মাজত থাকিম, তুমিও থাকিবা নামঘোষা আৰু ৰত্নাৱলীৰ মাজেৰে। তাৰমানে আমি জানো এটা জাতি, এখন সমাজ, এটা এগৰাকী ব্যক্তিৰ ব্যক্তিত্ব, তেওঁৰ চিন্তা ভাৱনা গ্ৰন্থৰ মাজেৰে থাকে। অসমীয়া ভাষাৰ প্ৰতি ভাবুকি অহাৰ কথাটো আপোনালোকে জানে, কিন্তু আমি গভীৰ বিশ্বাসেৰে আমি ক'ব পাৰোঁ যে অসমীয়া ভাষা উজলি গৈ আছে, উজলি গৈ থাকিব। মোৰ মনলৈ আহিছে আধুনিকতাৰ কথা, আধুনিকতাৰ কথা কৈছে। আমি হয়, শংকৰ যিটো বস্তু আজিৰ তাৰিখত, আজিৰ সময়ত যিটো বস্তু প্ৰাসংগিক সেয়ে আধুনিক। শংকৰদেৱো আজি সেই সময়ত যদি আমি চাওঁ, শংকৰদেৱ সেই সময়ত খুব সাংঘাতিক ধৰণে আধুনিক আছিল। আজিৰ সময়ত আমি দেখিছোঁ উইলিয়াম ঢেকীয়াল ফুকনে আসাম বুৰঞ্জী তেওঁ বঙালী ভাষা ৰচনা কৰিছিল। আসাম বুৰঞ্জী তেওঁ বঙালী ভাষা ৰচনা কৰিছিল, আৰু যিখন আসাম বুৰঞ্জী বঙালী ভাষাৰ প্ৰথমখন অসম বুৰঞ্জী। তেওঁ এজন
ভাল অসমীয়া তেওঁ কিন্তু বঙালী ভাষা ৰচনা কৰিছিল। তেওঁৰ ভাই যজ্ঞৰাম খাৰঘূৰে ফুকন, আনুৰাম ঢেকীয়াল ফুকনৰ খুৰা যজ্ঞৰাম ঢেকীয়াল ফুকনে কিন্তু এই ধৰণৰ বঙালী অসমীয়াৰ সমান চৰ্চা কৰিছিল, হৰিৰাম ঢেকীয়াল ফুকনৰ চৰ্চা কৰিছিল। কিন্তু তেওঁলোকে বঙালী ভাষাক তেওঁলোকে বাদ দিব পৰা নাছিল, কাৰণ তাত সেই সময়ত এটা ধাৰণা আছিল বঙালী বুলি ক'লে আমাৰ সাধাৰণতে ধাৰণা এতিয়াও আছে যে আমাৰ ঘৰৰ এই বস্তিত দুডাল যদি হেৰি থাকে, এই মানে বগৰী থাকে, এডাল যদি অলপ সৰু বেয়া আৰু এডাল যদি খুব ভাল ডাঙৰ বগৰীটোক আমি তাত কওঁ বঙালী বগৰী বুলি, এনেকুৱা এটা কথা এটা আমাৰ আছে। আৰু সেই সময়ত সেই ধৰণে হয়তো কথাবিলাক চিন্তা চৰ্চা হৈছিল। তাৰপিছত এই যে আনুৰাম ঢেকীয়াল ফুকন, মোৰ প্ৰসংগটো আহিছে কাৰণে মনলৈ কথাখিনি ক'ব খুজিছোঁ যে আনুৰাম ঢেকীয়াল ফুকনে তেনেকুৱা এখন ঘৰত থাকি তেওঁ কিন্তু ইংৰাজী ভাল ধৰণে শিকিছিল আৰু অসমীয়া ভাল ধৰণে শিকিছিল। আৰু শিকি তেওঁৱেই সেইগৰাকী ব্যক্তি যিগৰাকীয়ে ইংৰাজৰ আমোলত প্ৰথমগৰাকী উচ্চপদস্থ অসমীয়া বিষয়া। ইংৰাজৰ আমোলত প্ৰথমগৰাকী উচ্চপদস্থ বিষয়া হৈছে আনুৰাম ঢেকীয়াল ফুকন। আৰু আনুৰাম ঢেকীয়াল ফুকনে যেতিয়া মফাত মিল চাহাব আহিছিল, মোৰ আজি প্ৰসংগত কথাটো মোৰ মনলৈ আহিছে কাৰণে মই কথাখিনি ক'ব বিচাৰিছোঁ যে মফাত মিল আহোঁতে কিন্তু তেওঁ অসমীয়া এজন ইংৰাজ শাসকৰ তলত থকা বিষয়া হিচাপে তেওঁ এটা ৰিপৰ্ট দিছিল। আৰু সেই ৰিপৰ্টটোত অসমীয়া ভাষাৰ, অসমীয়া সাহিত্যৰ আদি স্তৰৰ বিভিন্ন কথা তেওঁ উল্লেখ কৰিছিল। জীৱনতো তেওঁৰ কৃতিত্ব আছে, তেওঁৰ সন্তানৰ পৰা তেওঁ কৃতিত্ব লাভ কৰিছে, তেনেকৈও তেওঁ বহুতৰ চিনাকি। গতিকে মই এইখন আনুষ্ঠানিকভাৱে আপোনালোকৰ আগত মুকলি কৰি দিছোঁ। গল্পৰ চলেৰে গণিত দুৰ্গাকান্ত শৰ্মা, এগৰাকী কৃতি শিক্ষক। মানুহৰ আমূল পৰিৱৰ্তন হৈছিল ৰুছ বিপ্লৱৰ সময়ত, ফৰাচী বিপ্লৱৰ সময়ত। এতিয়া ফৰাচী বিপ্লৱৰ সময়ত মই বিভিন্ন ঠাইত এইবোৰ কথাকে কৈছোঁ। ৰুছু, ভলটায়াৰ এইসকলৰ গ্ৰন্থসমূহে মানুহৰ হৃদয়ত এটা নতুন সাজ বহুৱাই দিছিল, নতুন চৈতন্য এটা জাগ্ৰত কৰিছিল, আশা বা প্ৰত্যাশা প্ৰকাশ কৰিছিল এইধৰণে যে এই ৰামধেনুৱে সাতো ৰঙি এখন নতুন পৃথিৱীৰ জন্ম দিয়ক, ৰামধেনুৰ দৰে, যিখন পৃথিৱীত আমি সুখ পাম, শান্তি পাম, মানুহে মানুহৰ কথা বুজি পাম, পৰস্পৰে পৰস্পৰক জানিবলৈ ইচ্ছা কৰিম, পৰস্পৰে পৰস্পৰক বুজিবলৈ ইচ্ছা কৰিম, তাকে কামনা কৰিছোঁ। আৰু ৰামধেনু দীৰ্ঘজীৱী হওক, ৰামধেনু দীৰ্ঘায়ু হওক, ইয়াকে কামনা কৰি শ্ৰদ্ধা নিবেদন কৰি এই গ্ৰন্থখন, এই পত্ৰিকাখন ৰামধেনু সাহিত্য চক্ৰৰ মুখপত্ৰ ৰামধেনু আনুষ্ঠানিকভাৱে মুকলি কৰা বুলি মই ঘোষণা কৰিছোঁ।